ভিক্ষাৰী ভিক্ষাৰী যেতিয়া এই শব্দটো আমি শুনো তেতিয়া আমাৰ মনলৈ প্ৰথমে কি প্ৰশ্ন আহে যেতিয়া আমাৰ ওচৰত কোনোবা ভিক্ষাৰী এজনে হাত আগবঢ়ায় তেতিয়া আমি কি কৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী 5 টকা 10 টকা 20 টকা আৰু কেতিয়াবা যেতিয়া আমাৰ মন নাযায় তেতিয়া আমি কি কৰোঁ এই যা আঁতৰি যা সেই বুলি কৈ আমি পঠাই দিওঁ তেওঁলোকৰ কথা জানো আমি কেতিয়াবা ভাবোঁ নাভাবোঁ নহয় জানো আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ 3জনকৈ যুৱক তেওঁলোকে এই ভিক্ষাৰীসকলৰ ওপৰত কিছু পদক্ষেপ লৈছে তেওঁলোকৰ পদক্ষেপ প্ৰশংসনীয় সেইবাবে আমি তেওঁলোকক মাতি আনিছোঁ আজি আমাৰ ষ্টুডিঅ'ত আছে তেওঁলোকৰ নামকেইটা মই কৈ দিছোঁ জোনাক পল বিষ্ণু দত্ত আকাশ দাস আমি তেওঁলোকৰ লগত আজি কথা পাতিম কিছু প্ৰথমতেতো সকলোকে স্বাগতম জনাইছোঁ তোমালোক যিহেতুকে উঠি অহা প্ৰজন্ম নহয় জানো ইমান সৰু সৰু হৈ আছা আমি চাবলৈ গ'লে এইটো প্ৰশ্ন আমাৰ মনলৈ নাহেই ভিক্ষাৰীসকলৰ কথা আমি নাভাবোঁৱে তেনে ক্ষেত্ৰত তোমালোকে এইটো কথা ভাবিছা মনলৈ আহিছে এই মনলৈ ভাৱটো কেনেধৰণে আহিলে প্ৰথম কথা হৈ গৈছে কি মোৰ যেনেকৈ মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ মই বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ আৰু আমাৰ এনেকুৱা চিটুৱেশ্যন আছিল যে আমি এসাঁজ নাখাইছিলোঁ যাতে আমি ৰাতিৰ কাৰণে এসাঁজ খাব পাৰোঁ যিটো 30 দিনৰ ৰাচন আছে আমি 15 দিনৰ এনেকুৱা কৰি দিছিলোঁ তো আমি 15 দিনৰ ৰাচনটো আমি 30 দিনকৈ খাবলৈ আমি এসাঁজ খাইছিলোঁ এসাঁজ তো বহুত কষ্টত ডাঙৰ হোৱা ল'ৰা মই আৰু এতিয়া অলপ নিজে আগবাঢ়ি আহিছোঁ কাম বন কৰি আছোঁ সৰু সুৰাকৈ আৰ্টৰ ক্ষেত্ৰতে হওক মডেলিঙৰ ক্ষেত্ৰতে হওক বা যিকোনো মিউজিক ক্ষেত্ৰত তো এতিয়া যিহেতু মোৰ ঘৰৰ পৰিয়ালক চলাব পৰা সামৰ্থ্য এতিয়া অকণ হৈছে চ' যিহেতু যি এক্সট্ৰা ছেভিংছ হয় মই ভাবিছোঁ যে এইখিনি অলপ আমি দানো কৰিব লাগে আৰু যিহেতু যেতিয়া লকডাউন ষ্টাৰ্ট হৈছিলে তাৰ পিছত আমি দেখিবলৈ পাইছিলোঁ যে ভিক্ষাৰীৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো অলপ বাঢ়ি গৈছিলে চ' যিহেতু মই তেজপুৰখন যথেষ্ট ভাল পাওঁ তো মই নিবিচাৰোঁ যে কোনো এখন ছ'চাইটিত যেতিয়া ভিক্ষাৰী বেছি হ'ব সেই ছ'চাইটিখন কেতিয়াও গ্ৰ' কৰিব নোৱাৰিব যেতিয়া ভিক্ষাৰী হাৰটো কমিব তেতিয়া ছ'চাইটি এখন গ্ৰ' কৰিব পাৰিব চ' সেইকাৰণে ভাবিছিলোঁ যে আমি তেখেতসকলক কেনেকৈ সংস্থাপন দিব পাৰোঁ কেনেকৈ আমি সহায় কৰিব পাৰোঁ এনেকুৱা মানুহ আছিল যিসকলে কাম বন কৰি খাব পাৰে তথাপি ভিক্ষা কৰি আছে তো আমি তেখেতসকলক কেনেকৈ সংস্থাপন দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আগলৈ আমি এনেকৈ পদক্ষেপ ল'ম বুলি ভাবিছোঁ হয় বাৰু আপুনি ঠিকেই কৈছে যিহেতুকে তেওঁলোকে কাম বন কৰিব পাৰে ধুনীয়াকৈ হাত ভৰি আছে তেওঁলোক সুস্থ তথাপিও তেওঁলোকে ভিক্ষা খোজে এই সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰি এইটো বিষয়ে আপোনালোকে কিবা ভাবিছে নেকি আমি ইতিমধ্যে যিহেতু মই আছোঁ জোনাক আছে আৰু আমাৰ লগত এটা টীম আছে চ' আমি সদায় ডিছকাছ কৰোঁ যে আমি কেনেকৈ কৰিব পাৰোঁ আৰু আমি সকলোকে এটা আহ্বান কৰিছোঁ যে আপোনালোকে যদি পইচা কাৰোবাক দিছে চেষ্টা কৰিব যে পইচা নিদি কিবা এটা খাবলৈ দিব পাৰি নেকি কাৰণ ভিক্ষাটো কৰিব আহিছে খাবৰ কাৰণে চ' তেখেতসকলক যদি আমি দুজনে মিলি দুসাঁজ দি দিওঁ তেনেহ'লে সি আহিব কিয়নো তো তেনেকুৱা মানুহৰ অলপ অভাৱ আছে আমি দয়া কৰি বাচ্ছা এটা দেখিলেও মৰমতে আমি 10-20 টকা দি দিওঁ কিন্তু আমি বাচ্ছাটো আমি ভাবিব লাগিব তাৰ ফিউচাৰটোৰ বিষয়ে যে সিটোতো এতিয়া ভাল আছে যেতিয়া আগলৈও ভাল হ'ব কিন্তু এতিয়া পৰাই যদি ভিক্ষা কৰি আগলৈ কাম নকৰিব এলেহুৱা ভাৱটো আহি যায় মানুহ মাত্ৰাই মানে কি কাৰোবাৰ কি হয় এটা স্বভাৱ কেতিয়াও সোনকালে চেঞ্জ নহয় তো এতিয়া ভিক্ষা কৰিলে পিছতো ভিক্ষা কৰি থাকিব চ' আমি মানে কি কৰোঁ প্ৰায় আমি চেষ্টা কৰোঁ যে পইচা নিদি খাবলৈ দিওঁ নেকি আৰু আমি যদি খাবলৈ দিছোঁ তেখেতৰ যিহেতু পেটটো ভৰিল আমি মানা কৰোঁ যে তই এতিয়া আজি এটলিষ্ট ভিক্ষা নকৰ আমি খাবলৈ অলপ দি তেখেতসকলক ঘৰলৈকে ব্যৱস্থা কৰি দিওঁ ঘৰ যোৱালৈকে আচলতে কি হয় ন পৰিৱেশটোৰ ওপৰতো ডিপেণ্ড কৰে পৰিৱেশটো আমি যেনেকুৱা ধৰণৰ পাওঁ আচলতে চাবলৈ গ'লে ডাঙৰ হৈও তেনেকুৱাই হয় মানুহ নহয় জানো আপুনিও যিহেতুকে এওঁলোকৰ লগত জড়িত হৈ আছে কৰি লৈ পেলাই আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে যিহেতুকে কাৰোবাক সহায় কৰিছে সহায় কৰা মানে আমাৰ মনত বহুত ফূৰ্তি হয় নহয় জানো কাৰোবাক সহায় কৰিব পাৰিলে কাৰোবাৰ মুখত এটা হাঁহি দিব পাৰিলে আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছে একচুৱেলি তেখেতক মোৰ আগৰ পৰা সপোন আছিল যে যিমানখিনি পাৰোঁ আমি অলপ যোনখিনি মানে মানে প্ৰয়োজনীয় থাকে মানুহৰ আমি সহায় কৰিব পাৰোঁ বা দুখীয়া মানুহক আমি সহায় কৰিব পাৰোঁ আৰু তেখেতলোকক যাতে নেক্সট টাইম তেখেতলোকে ভিক্ষা খুজিব নালাগে তেনেকুৱা এটা আমি চিটুৱেশ্যন বা তেখেতলোকক তেনেকুৱা এটা মানে হাত আগবঢ়াব লাগে তো আমি সেইটোৰ ওপৰত কথা পাতি আছিলোঁ আৰু প্ৰথম অৱস্থাত মই চালোঁ যে জোনাকে অকলে বা তেনেকৈ বাইকত বস্তু লৈ যায় বহুত কষ্ট কৰে তেখেতে তাৰ মই তেখেতে মোক ক'লে যে বিষ্ণু ময়ো এনেকৈ এটা কাম কৰি আছোঁ যোনটো মানুহক সহায় কৰা কাম
তো মানৱীয়তাটো চবতছে ডাঙৰ ধৰ্ম। তো মই কি কৰিলোঁ যে তেখেতৰ লগত জড়িত হ'লোঁ। তেখেতৰ লগত জড়িত হৈ মই চালোঁ যে তেখেতৰ কামবিলাক খুব ধুনীয়া আৰু প্ৰশংসনীয়, আৰু লগতে কি হ'ল তেখেতলোকৰ কাম যোনখিনি আছে সেইখিনিত তেখেতলোকৰ কোনো সংস্থাপন নাই, কিন্তু তেখেতলোকে নিজৰ এটা হেয়াৰ পৰা আহিছে, নিজৰ ভিতৰৰ পৰা আহিছে যে আমি কৰিম। তো সেইটো চাই ময়ো ক'লোঁ যে ময়ো তোমালোকৰ লগত জইন কৰিব বিচাৰোঁ, মোৰ লগতে আৰু দুজনক সোমালোঁ। তো তেনেকৈ আমি কৰি আছোঁ আৰু আশা কৰোঁ যে আগলৈ আমি আগবাঢ়ি এইটো প্ৰজন্মত যাব পাৰোঁ যে দুখীয়া মানুহ তেজপুৰত যাতে নাইকিয়া হৈ যাওক আৰু শূন্য হৈ যাওক, যাতে তেখেতলোকক আমি যাতে সহায় কৰি এনেকৈ এটা পথ দেখাব লাগে যে তেখেতলোকে হাত কাৰো আগত পাতিবলৈ দৰকাৰ নহয়। ধন্যবাদ। আকাশ, এবাৰ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতুকে জোনাকৰ লগত প্ৰথম অৱস্থাৰ পৰাই কাম কৰি আহিছা, প্ৰথম অৱস্থাৰ পৰাই জড়িত তেওঁৰ লগত, তোমাৰ অনুভৱটো কেনেকুৱা? মোৰ অনুভৱ ক'ব গ'লে মই জোনাক দাৰ লগত বহুত আগৰ পৰাই জড়িত আছোঁ। এইটো ক্ষেত্ৰত নহয়, যেতিয়া মই কলেজ পোৱা নাছিলোঁ তাৰ আগৰ পৰাই মই জোনাক দাৰ মোক ভাইটি জোনাক দাই। চ' লকডাউন যেতিয়া হৈছিলে, লকডাউন হোৱাৰ পিছত আমি যেতিয়া ওলাই যাওঁ তো বহুতো ভিখাৰী আমি দেখা পাওঁ যোনে খাব নাপায় বা ৰাস্তাত থাকিবলৈও জেগা নথকাবোৰ দেখা পাইছোঁ আমি। চ' জোনাক দাৰ আমি ভাবিলোঁ, ষ্টাৰ্টিং জোনাক দাৰ ময়ে দিলোঁ আৰু লগৰ এজন আছিলে, যে ভাবিলোঁ যে যিমানখিনি আমি পাৰোঁ সেইখিনি আমি কৰিব পাৰিম। যে যেনেকৈ দিনৰ সাঁজটো যোনটো ভাত হয় সেইটো ভিখাৰীবোৰে খাব নাপায়, লকডাউনটো কোনো দিয়া মানুহো নাই বাৰু, ৰাস্তা বন্ধ। আগতে হ'লেও ৰাস্তাত খুজি পেলাই কাৰোবাক 10-20 টকা খুজি হ'লেও পাইছিলে। সেই লকডাউনত এইটো একো ব্যৱস্থাই নাই যে পাব সিহঁতে। লকডাউনততো চববোৰ বন্ধ আছিলে ন, তোমালোকে কেনেকৈ গৈছিলা তেতিয়া? এতিয়া আমিও বহুত সাহসতে গৈছিলোঁ। পুলিচৰ পৰা ভয় লাগে যে ধৰিলে কি কৰিব কি নকৰিব, তেতিয়াও ধৰিছিলে, বহুতবাৰ ধৰিছে আৰু বাৰু। বাইক লৈ গৈ আছিলোঁ এনেকৈ। তাৰপিছত মই ভাবিলোঁ যে এতিয়া ঘূৰাই দিয়াটো এটা বেয়া ইমেজ হ'ব, তো আমি গৈ ৰখাই দিলোঁ। SI ছাৰ আছিলে, চবেই ৰখালে, কি কৰি ফুৰিছ? মই কৈছোঁ যে ছাৰ আমি এনেকৈ তেনেকৈ কাম কৰি ফুৰিছোঁ। তাৰপিছত আমি অলপ আমাৰ ভিডিঅ'ছ আছিলে এনেকুৱা ইউটিউবৰ ভিডিঅ' বাগেৰা দেখালোঁ, কৈছে যা। তাৰপিছত প্ৰশাসনৰ মানুহখিনিৰ লগত চিনাকি কৰাই দিলে। চ' তেনেকৈ তেজপুৰ টাউনৰ প্ৰশাসনে বহুতখিনি সহায় কৰিলে আমাক বিলাওঁতে। তেখেতসকলে চাই দিয়ে, ক'ৰবাত গ'লেও ধৰা আমাক সেইটো ছাপৰ্ট পাইছিলোঁ আমি তেজপুৰ প্ৰশাসনৰ ফালৰ পৰা। আৰু তেনেকৈ আনন্দ মিশ্ৰা চালেও আমাৰ ভিডিঅ'বিলাক দেখিলে, তেখেতেও মাতিলে যে আহা লগ কৰোঁ। তেখেতেও বহুত এপ্ৰিচিয়েট কৰিলে আৰু তেখেতে কৈছে যে ইন ফিউচাৰ যদি আৰু কিবা সহায় লাগে আমাৰ বেকত আছে। তো প্ৰশাসনৰ ফালৰ পৰা আমি কেতিয়াও অসুবিধা পোৱা নাছিলোঁ। কিন্তু ये जुनाक पॉल एंड टीम काफ़ी अच्छा काम कर रही है, स्पेशली तेजपुर में जो अगेंस्ट बेगरी स्पेशली इन्होंने काफ़ी एक मुहिम छेड़ रखा है। एंड द गुड मैसेज दैट दे गिव इज़ अबाउट लाइक हार्ड वर्क, कि आप मेहनत करिए और काम करिए और उससे अपना धन उपार्जन करके अपना पालन पोषण करिए और अपनी ज़िंदगी चलाइए। सो रियली ग्रेट जॉब, गुड जॉब। डिग्निटी के साथ ज़िंदगी जो आपका मैसेज है ये बहुत ही स्ट्रॉन्ग मैसेज है, एंड आई बिलीव कि आपके व्यूअर्स भी इसको सुनेंगे, सीखेंगे और फैलाएंगे। ভিখাৰীবিলাক কিছুমান মানুহে কয় বহুত ধনী বুলি, ভিখাৰীবিলাকৰ বহুত পইচা আছে বুলি কয়, এনেই ভিক্ষা খোজে ভিখাৰীসকল, সেই তেনেকৈ বুলিও কয়। আমি গম পাইছোঁ আপোনালোকে ভিখাৰীসকলৰ ঘৰলৈও গৈছে। এই ক্ষেত্ৰত আপোনালোকে কি দেখিছে, কি ক'ব? তেনেকুৱা একো নাই। ভিক্ষাৰীসকল তেনেকুৱা আপোনালোকৰ এইটো ভুল ধাৰণা। একচুৱেলি এনেকুৱা কিছুমান সংগঠন আছে যোনে চলাই আছে ভিক্ষাৰী, সেইটো আমি চেষ্টা কৰি আছোঁ নাইকিয়া কৰিবলৈ। চ' সেইটোৱে আমাৰ মটিভ যে আপোনালোকে পইচা নিদি কেনে কিবা খাব যদি দি দিয়ে, তেতিয়া সিহঁতেও বাধ্য হৈ যাব যে পইচা নাপাওঁৱেই দেখোন আমি দেখোন। যদি কোনোবাই ফেক ভিক্ষাৰী ক'ব পাৰি সিহঁতক, যদি সিহঁতে পইচাই নাপায় সিহঁতেনো কিয় এই কামটো কৰিব? আৰু যিহেতু আমি ৰিচেণ্টলি এজন ল'ৰাৰ এক্সিডেণ্ট হোৱাৰ পিছত মাকৰ বেমাৰ হ'ল, তাৰপিছত তাৰ বাপেক নাই। তো সি অলপ কোৱাৰ পিছত আমি যেতিয়া তাৰ হেল্প কৰিলোঁ, তাক আমি খোজকাঢ়িব পৰা নাছিলে, সেইবিলাক কিনি মেলি তাৰ ঘৰত যেতিয়া গ'লোঁ, যেতিয়া আমি প্ৰচেছটো কৰি আছিলোঁ টাউনত, তেতিয়া সকলো মানুহে প্ৰশংসা কৰিলে। কিন্তু এজন মানুহে তাৰ মাজত ক'লে যে চাবা দেই ফেকো হ'ব পাৰে, যিহেতু আমি 2-3 হাজাৰ টকীয়া দি তাক হেল্প কৰি আছিলোঁ বস্তু কিনি আনি খোৱা বোৱা। তেতিয়া ভাবিলোঁ যে নাই আংকল এইটো ফেক হয় নহয় নাজানো, কিন্তু আমি তেখেতৰ ঘৰলৈকে যাম। তেতিয়া ঘৰত গৈ দেখিলোঁ একচুৱেলি মাকৰ টিউমাৰ আছে আৰু গলব্লাডাৰ 2টা অপাৰেশ্যন বাকী আছে। ল'ৰাজনৰ ভৰি এখন কাটি গ'ল আৰু সহায় কৰি আছে মাকক, তেনেকৈ বেলেগ কোনো নাই। বাপেক যিহেতু ঢুকাই গ'ল। তাৰপিছত আমি সুধিলোঁ যে আমাৰ পৰা আৰু কি সহায় লাগে। তেখেতে কৈছে যে ঘৰটো আমাৰ নিজৰ নহয়, ভাড়া ঘৰ, সেইকাৰণে ল'ৰাজন বাধ্য ভিক্ষা কৰে, কাৰণ ল'ৰাজনকো কোনো কামত নাৰাখে বিকজ ই হেণ্ডিকেপ।
চ' আমাৰ টীমৰ ফালৰ পৰা আমি ক'লোঁ যে হ'ব আমি আপোনালোকৰ ঘৰৰ ভাড়াটো আমি মাহে মাহে দি যাম, কিন্তু ইয়াতে সীমিত হৈ থাকিব নালাগে। আমি বিচাৰোঁ যে সকলোৱে ওলাই আহি কেনেকৈ ফাইনেন্সিয়েলি হওক বা আপোনালোকে নিজৰ যেনেকৈ পাৰে আমাক সহায় কৰেও যদি ভাবে, আপোনালোকে স্ক্ৰীণত নাম্বাৰটো দেখিব পাইছে, আপোনালোকে তেনেকৈ কণ্টেক্ট কৰিব পাৰে। মানে যদি আপোনালোকৰ ঘৰৰ ওচৰতো তেনেকুৱা কিছুমান ছিটুৱেশ্যন হৈ আছে, আমি গৈ যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আৰু আমি ভাল ৰিজাল্টে পাইছোঁ ইতিমধ্যে। এজন ল'ৰাৰ এক্সিডেণ্ট হৈ ভৰি মানে ৰং ট্ৰিটমেণ্ট হৈ গৈছিলে, ত' তেখেতৰ ঘৰত গৈও আমি এনেকৈ ভিডিঅ'জ বনাই মেলি দিছিলোঁ। তাৰপিছত আৰু সংগঠন কিছুমানে আমাক সহায় কৰিলে। তেনেকৈ আমাৰ পল্লৱ লোচন ছাৰ আহিলে। পল্লৱ লোচন ছাৰে আহি এই ল'ৰাজনৰ ট্ৰিটমেণ্ট এতিয়া গুৱাহাটীত কৰি আছে GNRCত। তো ল'ৰাজনে মাজে মাজে কল কৰি কয় যে জোনাক দা তুমি অহাৰ কাৰণে এতিয়া বহুতখিনি ভাল পাইছে। চ' তেনেকৈ আমি অকলে কৰিব নোৱাৰোঁ, আপোনালোকৰ সহায় বহুত প্ৰয়োজন আছে। যিহেতুকে বহুত ভাল কাম কৰি আহিছে, আৰু এইবোৰ কাম কৰোঁতে আমি আজি 2000 টকা বা 3000, 10,000 এনেকৈ অকলশৰীয়াকৈ আমি সহায় কৰিব পাৰিম, কিন্তু ইয়াতকৈ বেছি হ'লেতো সহায় কৰিব পৰা নাযাব, নহয় জানো? যিহেতুকে আপোনালোকে নিজৰ ফালৰ পৰা সহায় কৰি আছে, কোনো সংস্থা নাই বা এনেকুৱা লগত কোনো জড়িত নহয়। এই ক্ষেত্ৰত পিছত যদি বেছি পৰিমাণৰ পইচা দৰকাৰ হয়, প্ৰয়োজন হয়, তেতিয়া আপোনালোকে কি কৰিব? ইতিমধ্যে আমাক যথেষ্ট পইচাৰ দৰকাৰ হৈছেই, আৰু তেনেকৈ আমাক সহায়ো কৰিছে। আমাৰ যিসকল আমি যিমানখিনি পাৰিছোঁ চিনাকি মানুহৰ লগত কথা পাতিছোঁ। আমাৰ আণ্টি এজনী আছে, ডক্টৰ আণ্টি, তেখেতেও বহুত সহায় কৰিছে। তেখেতৰ নাম সীমা মালাকাৰ। লগতে বিকাশ দা আছে আমাৰ তেজপুৰৰ, তাৰপিছত ইমদাদ আহমেদ, মুন্না AJ বৰুৱা। চ' আমাৰ মানে তেখেতসকলে আমাৰ বাটটো চাই দিছে, তোমালোকে এনেকৈ কৰা। কাৰণ আমি নিজেই ভাবোঁ, আমি যদি 10-20 হাজাৰ টকা দি মোবাইল এটা কিনিব পাৰোঁ, 200 টকা এটা দান কৰাটো কিবা এটা খোৱা বস্তুত একো ডাঙৰ কথা নহয় মোৰ মতে। এইবাৰ মই আপোনাৰ ওচৰত আহিছোঁ। আপোনালোকে ভৱিষ্যত পৰিকল্পনা কি কৰিছে? একচুৱেলি আমাৰতো নিজৰ কোনো মানে সংস্থা নহয় যে আমি কৰিম। আমি কিন্তু মিলিজুলি আমি কৰি আছোঁ, আৰু চৰকাৰৰ ফালৰ পৰা তেনেকৈ আমাক ফাণ্ডিং কৰা নাই বা কোনো মানুহে আমাক তেনেকৈ ফাণ্ডিং কৰা নাই। কিছুমান আমাৰ নিজৰ চিনাকি বা জোনাকৰ চিনাকি মানুহে যোনখিনি আমাক ভাল পায় বা তেখেতলোকো কৰিব ইচ্ছুক হয়, কিছুমান মানুহ আহিছে, কিন্তু সকলো ওলাই অহা নাই। মই বিচাৰোঁ যে গোটেই যদি আমি ৰাইজৰ পৰা যদি এজন বা দুজন কৰিও যদি আৰু ওলাই আহে, তেতিয়া তেতিয়া তেজপুৰত মানে যোনখিনি আমি দুখীয়া মানুহ কওঁ, তেখেতলোকৰ সংখ্যাটো কম হোৱা আমি পৰিলক্ষিত হয়। আৰু দ্বিতীয়তে হৈ গ'ল, যদিও তেখেতলোকেও সহায় নকৰে, আমি নিজৰ ফালৰ পৰা আমি যিমানখিনি পাৰিম আমি কৰি যামেই। আৰু এইটো নহয় যে ইয়াতে খতম কৰি দিলোঁ, তো আমি কৰি যাম, আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি গৈ থাকিম। লাগিলে সেইটো কাৰণে আমি নিজৰ ফালৰ পৰাই দিম, বা ধৰক আমি যিমানখিনি পাৰিম সিমানখিনি আমি নিজৰ ফালৰ পৰাই কৰি দিম। ধন্যবাদ। শেষত আমাৰ দৰ্শকসকলক আপুনি কিবা ক'ব বিচাৰিব? নিশ্চয়কৈ মই সকলোকে ক'ব বিচাৰোঁ যে যেতিয়া আমি কিবা এটা কাৰোবাক সহায় কৰোঁ বা প'ষ্ট কৰোঁ, তলত কমেণ্টত ক'ব নালাগে যে চৰকাৰে নকৰে, এনেকুৱা নহয়। চৰকাৰক প্ৰত্যেক কথাতে দোষাৰোপ কৰি লাভ নাই। আমি মানৱীয়তাৰ ক্ষেত্ৰত আমি যদি নিজেই আন এজনৰ সহায় কৰিব পাৰোঁ, আমি ডিপেণ্ড হৈ থাকিব নালাগে যে চৰকাৰে আহি কৰিব, সেইটো এটা বেলেগ পাৰ্ট। চ' আমি যদি নিজে আগবাঢ়ি আহোঁ সহায় কৰিবলৈ, বেছি আমি চৰকাৰক দায়ী দোষ কৰি থাকিব নালাগে। আমি যেনেকৈ পাৰোঁ নিজেই সহায় কৰিব লাগে আন এজনক। বহুত সুন্দৰ কথা কৈছে। আমি সকলো বস্তু চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব নালাগে। মানৱীয়তাৰ খাতিৰত আমি নিজেও কিছু পদক্ষেপ ল'ব লাগে, যিমানখিনিয়ে। যেতিয়া কোনোবা এটা ৰিচেণ্টলি যোনটো ক'লোঁ ভৰি কটা ল'ৰাজন, তেখেতে যদি পৰি থাকিলেহেঁতেন, এই চৰকাৰী এম্বুলেঞ্চ আহিব, চৰকাৰত ভৰ্তি হ'ব, এইটো কথা নহয়। একচুৱেলি আপোনালোকৰ কেপাচিটি থাকে, যদি মানুহ এজন ষ্টেণ্ডাৰ্ড মানুহবিলাকো ঘূৰি পাৰে, তেখেতসকলে ইমানখিনি কেপাচিটি থাকে যে তেখেতে নিজৰ গাড়ীটো লৈ যাব পাৰে। চ' কোনোবাই কৰিব বুলি বাট চাই থাকিব নালাগে, আপোনালোক নিজে আগবাঢ়ি আহক। আপোনালোকক চাইহে বেলেগে আগবাঢ়িব। আপুনি যদি বেলেগলৈ বাট চাই আছে, সকলোৰে মুখত চাই থকা নিচিনাহে হৈছে। চ' নিজে আগবাঢ়ি আহক, আৰু যদি কিবা সহায় লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। হয়, বহুত ভাল লাগিলে। যিহেতুকে উঠি অহা প্ৰজন্মৰ চিন্তাধাৰা যদি এনেকুৱা হয়, আশা কৰোঁ বহুত সলনি হ'ব তেজপুৰত। আপোনালোকে যি ইচ্ছা কৰি লৈ পেলাই আগবাঢ়িছে, সেই আপোনালোকৰ সকলো ইচ্ছা পূৰণ হওক। আমাৰ ফালৰ পৰাও তাকে শুভকামনা থাকিলে। দৰ্শকসকলকো মই এইটোৱে ক'ব বিচাৰিম, বহুত সৰু হয় উঠি অহা প্ৰজন্ম, তেওঁলোকক অলপমান মৰমৰ প্ৰয়োজন, আশীৰ্বাদৰ প্ৰয়োজন। আশা কৰোঁ আপোনালোকে তেওঁলোকক মৰম কৰিব, আগবাঢ়ি যাবলৈ তেওঁলোকক সহায় কৰিব। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।